Hello guys, আপোনালোক সকলোকে স্বাগতম জনাইছো টাৰ্গেট আসাম 2023 APSC YouTube চেনেললৈ। সো গাইস, আজি ভিডিওটোত আমি আলোচনা কৰিম প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ওপৰত। সো ইয়াৰ সিলেবাসটো কেনেকুৱা হ'ব তাৰ ওপৰত ডিসকাস কৰিম। সো আগৰ ভিডিওটোত বহুতে কমেন্ট কৰিছিল যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ সিলেবাসটো লাগে। সো এটা দুটা এক্সামিনেশ্যন, এটা হ'ল প্ৰিলিমিনাৰী, সেকেন্ডটো হৈছে মেইনছ, তাৰ পিছত আছে ইন্টাৰভিউ। সো এটা আমি অকল প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ সিলেবাসটো ডিসকাস কৰিম। নেক্সট ভিডিওত আমি মেইনছৰ ওপৰত আলোচনা কৰিম। সো ইয়াৰ সিলেবাসটো যদি ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে যেটো APSC ৰ মেইন ওয়েবসাইট হয় apsc.nic.in তাত গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু মই যেনেকৈ ষ্টেট ফাইলছত সিলেবাসটো ডাউনলোড কৰি লৈছো, আপোনালোকে তেনেকৈ কৰি ল'ব পাৰে। সো ইয়াৰে কাৰণে প্ৰথমতে কি আছে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে প্ৰথম পেপাৰখন হৈছে জেনেৰেল ষ্টাডি। So 1 ইয়াৰ টোটাল মার্কস হৈছে 200 আৰু ডিউৰেশন থাকিব 2 আৱাৰ্স, অৰ্থাৎ সময় হ'ব 2 ঘণ্টা। টাইপ হ'ব অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব আৰু ইয়াতে 30 to 35 কোৱেশ্চন উইল কম্পালসৰি বি ৰিলেটেড টু আসাম, অৰ্থাৎ 30 ৰ পৰা 35% কোৱেশ্চন আসামৰ ওপৰত আহিব আৰু এটো কম্পালসৰি হয়। নেক্সট পেপাৰখন হৈছে জেনেৰেল ষ্টাডি 2, এখন জিএস পেপাৰ 2 বুলি কোৱা হয় আৰু এটা টোটাল মার্কস থাকিব 200 আৰু ডিউৰেশন হ'ব 2 আৱাৰ্স, সময় হ'ব আগৰখনৰ হতে 2 ঘণ্টা আৰু ইয়াতো টাইপ হ'ব আপোনাৰ অবজেক্টিভ মানে হৈছে ইয়াতে 4টা কোৱেশ্চন আনসাৰ থাকিব, তাৰ ভিতৰত যিকোনো এটা আমি টিক চিন দিব লাগিব। আৰু কোৱালিফাইং নেচাৰ shall have minimum qualifying marks of 33%। সো এইখন হৈছে কি আপুনি GS2 পেপাৰখন কোৱালিফাই কৰিব লাগিব আৰু ইয়াৰ কোৱালিফাই কৰিবৰ কাৰণে মিনিমাম 33% আপুনি মার্কস পাব লাগিব। সো যেতিয়া আপুনি জেনাৰেল 2 মানে GS2 পেপাৰখন জেনাৰেল ষ্টাডি 2 পেপাৰখন আপুনি কোৱালিফাই কৰিব, তেতিয়াহে আপোনাৰ জেনাৰেল ষ্টাডি 1 পেপাৰখন চাব। সো GS খন আপুনি মাস্ট বি কোৱালিফাই কৰিবই লাগিব। GS কোৱালিফাই কৰাৰ পাছতে GS1 ৰ আপোনাৰ পেপাৰ চাব। যদি আপুনি GS1 ত 200 ৰ ভিতৰত আপুনি 200 পাইছে কিন্তু GS2 আপুনি কোৱালিফাই কৰা নাই, তেতিয়াহলে আপোনাৰ GS1 ৰ কোনো ভ্যালু নাই, অৰ্থাৎ GS1 ৰ পেপাৰখন আপুনি চোৱা নহব। আৰু যদি আপুনি জেনাৰেল ষ্টাডিত GS2 33% মার্কস পাইছে, তেতিয়াহলেহে আপোনাৰ জেনাৰেল ষ্টাডি 1 পেপাৰখন চাব। সো এইখিনি আপোনালোকৰ কনফিউজন নাইকিয়া কৰি ল'ব। নেক্সট আহিলে ইয়াৰ সিলেবাসটো। সো syllabus for combined competitive preliminary examination general study paper 1। so paper 1 খনৰ syllabus, ইয়াৰে total marks হ'ব 200 আৰু question থাকিব 100টা question আৰু প্ৰত্যেকটো questionতে 2 marks কৈ থাকিব। ইয়াতে সময় আছে, সময় হ'ব 2 ঘণ্টা। সো ফার্স্ট যেটো আপোনাৰ syllabus, ফার্স্ট syllabusটো হৈছে কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পর্টেন্স। সো কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পর্টেন্সৰ ওপৰত থাকিব। নেক্সট 2 নম্বৰটো হৈছে হিষ্টৰী অফ ইণ্ডিয়া এন্ড ইণ্ডিয়ান নেশনাল মুভমেন্টৰ ওপৰত হ'ব। নাম্বাৰ 3 হৈছে ইণ্ডিয়ান এন্ড ওয়ার্ল্ড জিওগ্ৰাফি, ফিজিক্যাল, সোশিয়াল, ইকোনমিক জিওগ্ৰাফি অফ ইণ্ডিয়া এন্ড দা ওয়ার্ল্ড। নাম্বাৰ 4 হৈছে ইণ্ডিয়ান পলিটি এন্ড গভৰ্নেন্স, কনস্টিটিউশন, পলিটিক্যাল সিস্টেম, পঞ্চায়তী ৰাজ, পাব্লিক পলিসি, রাইট ইস্যু এটসেট্রা। নাম্বার 5 হৈছে ইকোনমিক এন্ড সোশিয়াল ডেভেলপমেন্ট, সাস্টেইনেবল ডেভেলপমেন্ট, পভার্টি, ইনক্লুজন, ডেমোগ্রাফিক্স, সোশিয়াল সেক্টর, ইনিশিয়েটিভস এটসেট্রা। সো নাম্বার 5 হৈছে এইগিটা টপিকৰ ওপৰত থাকিব। নাম্বার 6 হৈছে জেনারেল ইস্যু অন এনভাইরনমেন্ট, ইকোলজি, বায়োডাইভার্সিটি এন্ড ক্লাইমেট চেঞ্জ that do not require subject specialization। আৰু নাম্বার 7 হৈছে জেনাৰেল সায়েন্সৰ ওপৰত থাকিব। এতে নোট দিয়া হৈছে যে 30 পৰা 35% কোৱেশ্চন ইন জেনাৰেল ষ্টাডি পেপাৰ 1 will be related to Assam। সো আসামৰ ওপৰত ডিপেন্ড কৰি 30 পৰা 35% কোৱেশ্চন আনসাৰ আপোনালোকৰ GS1 ত আহিব। সো GS1 ৰ সিলেবাস এইটো আছিল। যদি আপোনালোকে কপি কৰি ল'ব বিচাৰে তেতিয়াহলে স্ক্ৰিনশ্বট মাৰি পেলাই আপোনালোকে কপি কৰি ল'ব পাৰে। মই জুম কৰি যিমান পাৰো জুম কৰি দিছো। সো এখন হৈছে GS1 ৰ পেপাৰ সিলেবাস। নেক্সট সিলেবাস হৈছে GS2 অৰ্থাৎ পেপাৰ 2। ইয়াৰ টোটাল মার্কস হৈছে 200টা মার্কস হ'ব আৰু ইয়াতে 80টা কোৱেশ্চন থাকিব।
সো ইয়াতো ডিউৰেশ্যন হ'ব সময় হ'ব 2 আৱাৰ্ছ আৰু ইয়াৰ কাৰণে কি আছে ইয়াৰ সিলেবাসটো হৈছে নাম্বাৰ 1 হৈছে কম্প্ৰিহেনশন নাম্বাৰ 2 হৈছে ইন্টাৰপাৰ্সনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ নাম্বাৰ 3 হৈছে লজিক্যাল ৰিজনিং এণ্ড এনালাইটিকেল এবিলিটি নাম্বাৰ 4 হৈছে ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং নাম্বাৰ 5 হৈছে জেনাৰেল মেণ্টেল এবিলিটিৰ ওপৰত হ'ব আৰু নাম্বাৰ 6 হৈছে বেসিক নিউমাৰেচি নাম্বাৰছ এণ্ড দেয়াৰ ৰিলেশ্যনছ অৰ্ডাৰ্ছ অফ মেগনিটিউড এটসেট্ৰা ক্লাছ 10 লেভেলৰ ওপৰত এইকেইটা বেসিক নিউমাৰেচি ওপৰত কোৱেশ্যন আহিব ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাৰ্টছ আহিব পাৰে গ্ৰাফ টেবলছ ডাটা সাফিচিয়েন্সি এটসেট্ৰা আৰু এইবিলাক ক্লাছ 10 লেভেলত হ'ব আৰু এখন হৈছে কোৱালিফাইং পেপাৰ মই আকৌ এবাৰ কৈছোঁ 33% হৈছে আপোনাৰ ইয়াৰ কাৰণে 5 মাৰ্ক আৰু মিনিমাম মাৰ্ক পাব লাগিব 33 আপোনাৰ 66 পাব লাগিব অৰ্থাৎ 80টা কোৱেশ্যনৰ ভিতৰত 27টাৰ এনসাৰ আমাৰ কি হ'ব লাগিব কাৰেক্ট হ'ব লাগিব এইখিনি আছিল বন্ধু বান্ধৱীসকল আপোনাৰ জিএস প্ৰিলিমিনাৰী অৰ্থাৎ APSC প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে যেটো সিলেবাস হয় অৰ্থাৎ GS1 আৰু GS2 এটা পেপাৰ দুখন আছিল GS1 আৰু GS2 ইয়াৰ সিলেবাস হৈছে এইখিনি যদিহে আপোনালোকে মেইনছৰ সিলেবাসটো যদি জানিবলৈ বিচাৰে তেতিয়াহলে কমেন্ট বক্সত জনাব আৰু যদিহে আপোনালোকে জানিব বিচাৰে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে কি বুকস পঢ়িব লাগিব কি বুকস আমি কিনিব লাগিব গোটেইখিনি ভিডিও মই নেক্সট ভিডিওত আপোনালোকক জনাম সো আপোনালোকে মোক কমেন্ট বক্সত জনাব বুলি আশা কৰিলো সো এইখিনি হৈছে মেইন এক্সামিনেশ্যনৰ কাৰণে আমাক কি সিলেবাস লাগিব তাৰ ওপৰত মই ধুনিয়াকৈ থৈছো সো এইটো আপোনালোকক নেক্সট ভিডিওত জনাম আজি এইখিনিতে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ওপৰতে আপোনালোকক জনালো আৰু প্ৰিলিমছ এক্সামৰ ওপৰত জনালো আৰু ইয়াৰ কাৰণে কি বুকস লাগিব সো মই এটো নেক্সট ভিডিওত জনাম আপোনালোকে কমেন্ট বক্সত জনাব আপোনালোকক লাগে নে নালাগে সো আজিলৈ বন্ধু বান্ধৱীসকল ইমানে আছিল আপোনালোকে যিমান পাৰে চেনেলটো শেয়াৰ কৰিব ভিডিওবোৰ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত লগতে নতুনকৈ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ APSC ওপৰত আপডেটছ পাই থাকিবৰ কাৰণে সো ধন্যবাদ